তো সকলোকে স্বাগতম জনাইছো এটা মানে এনেকুৱা প্ৰবলেম হৈছে আপোনালোকৰ লগত হয়নে নহয় নাজানো মানে সকলোৰ লগতে হয় আজিকালি ল'ৰা ছোৱালী এইবিলাক এটো দেখিছে ইউটিউব হক ফেসবুক হক যেতিয়া আপুনি চাব না এনেকে যেতিয়া চাব জাস্ট আপুনি এটা ৰীল খালি ৰীল এইবিলাক ডিম্পু কিবা বৰুৱা সব মানে আহি যায় খালি ৰীল মানে আপোনালোকে কিবা এটা বস্তু মানে শান্তিত চাব নোৱাৰে আপুনি সাপোজ আপুনি চাব বিচাৰিছে সাপোজ আপুনি চাব বিচাৰিছে ফেসবুক আপুনি এনেকে উলিয়াই লৈছে ফেসবুকটো এবাৰ ক্লিক কৰি দিলে তো চাই সব ৰীল মানে ৰীল এনি টাইম খালি ৰীল আপুনি মানে ৰীল কি ক'ব মানে এই ৰীলটোৰ পৰা মানুহ মানে পাগল হৈ গৈছে মানে আজিকালি ল'ৰা ছোৱালী মাথাটো পাগল হোৱাৰ এক নম্বৰ কাৰণ হ'ল ৰীল আপোনালোকে চাব আজি ইনষ্টাগ্ৰামত যাক কিবাত যাক মানে ৰীল খালি ৰীল ছোৱালীবিলাকক চাব খালি ৰীল এটা বস্তু এনেকুৱা প্ৰবলেম হৈছে আপুনি মানে চাওক মই ইনষ্টাগ্ৰামটো উলিয়াই দেখাই আছোঁ ইনষ্টাগ্ৰামটো ক'ত গ'ল এইটো ইনষ্টাগ্ৰাম উলিয়ালোঁ এইটো ইনষ্টাগ্ৰাম উলিয়াই ইয়া দেখিলে ছোৱালীৰ ফটো আহি গ'ল এনেকৈ আহি গ'ল খালি ৰীল হেই সব ছোৱালীৰ ফটো আৰু ৰীল এইটো দেখিছে ৰীল এটা ৰীল আপুনি চালে এনেকৈ দিলে আকৌ ৰীল এনেকৈ এইমাত্ৰ এইটো দেখাইছে অসমীয়া গীতৰ ৰীল এইটো আহি গ'ল একদম হিন্দী গীতৰ ৰীল মানে এনেকুৱা এনি টাইম খালি ৰীল এই ৰীলে মানে আপোনালোকক পাগল কৰি আছে সৰু ল'ৰা ছোৱালীবিলাকৰ মাথাবিলাক খাই আছে ৰীলে দেখিছে হঠাৎ দেখা আমেৰিকাৰ ৰীল হঠাৎ দেখা নিউজিলেণ্ডৰ ৰীল মানে কি হৈছে আপোনালোকে ৰীল চাই বা কিবা চাই আপুনি মাথাটো অলপ খটুৱাব কাৰণ ৰীলত যিটো ছোৱালীক আপুনি ধুনীয়া দেখিছে সেইটো ছোৱালী ৰিয়েলত আপুনি চাব ৰিয়েলত আপুনি কিবা বেলেগ দেখিব আপুনি যদি ৰীল চাই ছোৱালী পতাম বুলি ভাবিছে সেইটো আপুনি ভুলতা নকৰিব আপুনি কিছুমান এটা কেদাৰনাথ বা তেনেকুৱা কিছুমান মন্দিৰ আছে যিবিলাকত আমি যাওঁ সেইবিলাকত গ'লে আপুনি কি ৰীলত মই দেখাই আছোঁ আপোনাক মই ৰীলত দেখাই আছোঁ আপুনি এইয়া কালি চানি লিয়ন আহিছে আহি গ'ল ৰীলত আহি গ'ল এতিয়া মই দেখাই আছোঁ কেদাৰনাথৰ এটা ভিডিঅ' দেখাই নাই কেদাৰনাথ বাদ দিয়ক আপুনি কেদাৰনাথটো সকলোৰে যোৱাৰ ইচ্ছা ময়ো কেতিয়াবা পাৰিলে যাম এতিয়া মই আপোনাৰ লাডাখৰ ভিডিঅ' দেখি আছোঁ লাডাখ ৰীল এইটো লাডাখ ৰীল মাৰিলোঁ লাডাখ ৰীলত দেখিছে এইবিলাক কিছুমান ভিডিঅ' দেখিছে এইটো ভিডিঅ' চাই পেলাই আপুনি যদি লাডাখত যাম বুলি ভাবিছে এইটো আপুনি কেতিয়াও ভুল নকৰিব কাৰণ এইবিলাক হৈছে ৱাইড এংগুল কিবা এংগুল কিছুমানৰ পৰা ধুনীয়া ৰীল বনাইছে এইবিলাক দেখি আপুনি যেতিয়া লাডাখত যায় আপুনি ভাবিব এনেকৈ ৰীল বনাম কিবা বনাম আপুনি লাডাখত এইটো চিন চাওক লাডাখৰ চিন এইটো কিন্তু আপুনি তাত গ'লে কিন্তু এইবিলাক চিন আপুনি বিচাৰাওঁতে আপোনাৰ এনজয়মেণ্টটো আপোনাৰ নোহোৱা হৈ যাব কাৰণ এটা কথা জানিব আজিকালিৰ মানে ছ'চিয়েল মিডিয়াত আপুনি যিটো দেখিছে এইটো চিন দেখিবলৈ কিমান ধুনীয়া আপুনি যেতিয়া তাত যাব না তাতে যাব আপুনি এইটো বস্তু কেতিয়াও দেখা নাপায় আৰু আপোনাৰ এইটো বস্তু যেতিয়া দেখা নাপায় আপোনাৰ এনজয়মেণ্টটো নহয় কেতিয়াও গম পাইছে আপোনাৰ এনজয়মেণ্টটো নহয় আপুনি যিটো এনজয়মেণ্ট কৰিব যাম বুলি ভাবিছে লাডাখত সেইটো এনজয়মেণ্ট আপোনাৰ কেতিয়াও নহয় তো এতিয়া আচল কথালৈ আহোঁ এতিয়া ৰীল চালে আপোনাৰ ব্ৰেইনত কি এফেক্ট পৰে সেইটো মই ক'ম এতিয়া ইউটিউবটো এনেকৈ উলিয়াই ল'লোঁ এইয়া আকৌ ৰীল আহিল ইউটিউবটো উলিয়াৰ লগে ৰীল আহিল এই ৰীলে মাথা গৰম কৰি আছে মানে এইয়া দেখিছে ডিম্পু এতিয়া মাল খাই নাচিব কোনোবাই বনাইছে আহি গ'ল ৰীল এনেকৈ দিলোঁ আহি গ'ল ডিম্পুৱে আহি গ'ল খালি ডিম্পু এইটো দিলে এইটো ক'ৰবাত আমেৰিকাৰ ভিডিঅ' এতিয়া চাওক মই আপোনাক কিবা এটা বেলেগ কথা ক'ম বুলি মই ইউটিউবটো উলিয়াইছিলোঁ কিন্তু ৰীল দেখি মই পাগল হৈ গ'লোঁ ৰীল মানে ব্ৰেইনটো পাগল কৰি আছে এই ৰীল চাই থাকিলোঁ আপোনাক মানে ভাবিব শক্তি মানে নোহোৱা কৰি পেলাই ৰীলেই আপুনি চাপ'জ এতিয়া ৰীলে আহি আছে আপুনি চাপ'জ এটা ভিডিঅ' মোৰ চেনেলটোৱে কৈ আছোঁ ক্ৰিয়েটৰ গোবিন্দ মাৰি দিলোঁ আহি গ'ল মোৰ এইটো আহি গ'ল এতিয়া মোৰ যেতিয়া ক্ৰিয়েটৰ গোবিন্দ মাৰি দিলোঁ এতিয়া মই চাব চেষ্টা কৰিম ইয়াতো আহি গ'ল গোটেই ৰীল এতিয়া মানুহে চাব কি কিন্তু এইটো দেখি খেলাৰ ভিডিঅ' এইটো আমি মানে ইণ্ডিয়া ভাৰ্চেছ কোনোবাৰ খেলা চাব গৈছিলোঁ এইটো ভিডিঅ' আপুনি যেতিয়া চাই থাকিব তেতিয়া আপুনি কিবা নহয় কিবা এটা শিকিবলৈ পাব বা আপোনাৰ ব্ৰেইনত খেলাব যে লং ভিডিঅ' এটা চালে কিবা নহয় কিবা এটা শিকিব পাৰে 1% হ'লেও শিকিব পাৰে কিন্তু এতিয়া লং ভিডিঅ' চাই আছোঁ হঠাৎ কি হ'ল আহি গ'ল লগালগ শ্বৰ্ট আহি গ'ল দেখিছে এই শ্বৰ্টবিলাক চালে মানুহৰ মাইণ্ডটো কেনেকুৱা হয় লং ভিডিঅ' চালে আপুনি মানে বহুত শিকিব পাৰি বহুত বস্তু কিন্তু শ্বৰ্ট ভিডিঅ' চালে এইটো চালে স্ক্ৰল কৰি দিলে আকৌ এটা বেলেগ আহিল
এনেকৈ আপুনি যেতিয়া সদায় চাব আপোনাৰ ব্ৰেইনে কাম নকৰা হ'ব এটা সময়ত আপোনাক মানে বস্তুবিলাক তৎক্ষণাত লাগে এতিয়া ছাপোজ কেদাৰনাথখনত যেতিয়া আপুনি যাব আপুনি ঘৰত যায় কিছুমানে আচলতে ঘৰত গৈ পেলাই ঘোঁৰাক এটা কষ্ট দি লাভ নাই আপোনালোক যদি কেদাৰনাথক যায় খোজকাঢ়ি যাওক বা কোনোবাত যদি টকা বেছি আছে হেলিকপ্টাৰত যাওক কিন্তু ঘৰত যোৱাটো নহয় মই এইটো কথা এইকাৰণে ক'লোঁ আপোনালোকক যেতিয়া মানে ৰিল চাই ঘৰত যোৱা হৈছে আচলতে সঁচা কথা ক'ব লাগিলে আপুনি যেতিয়া মানে লং ভিডিঅ' চাব না তেতিয়া লাহে লাহে আপুনি কেদাৰনাথত উঠি যাব কিন্তু যেতিয়া ৰিল চাই মানুহ এটা ব্ৰেইন নষ্ট হ'ব সি এটা ঘৰত যাব কাৰণ ঘৰতত গ'লে তৎক্ষণাত গৈ পায় কিন্তু আপুনি খোজকাঢ়ি যোৱা মানে লং ভিডিঅ' চোৱা আগতে ধৰক এজন মানুহে আগতে কি কৰিছিল কিছুমান কিতাপ আছিল কিতাপবিলাক পঢ়িছিল আমিও পঢ়িছিলোঁ কিছুমান ভাল গ্ৰন্থ পুথি এইবিলাক পঢ়ি মানে দিনটো কটাইছিল আজিকালি কি কৰে আজিকালি বেলেগ নকওঁ এবাৰ যদি আপুনি মানে লগটো খুলিব পৰা নাই খুলি আছোঁ এবাৰ যদি আপুনি চাব মই একো কৰা নাই জাষ্ট মই ফেচবুকত যাম চাম কি হৈছে এই এটা ৰিল আহি গ'ল ডাইৰেক্ট কোনোবা ছোৱালী এটাক লৈ যাইছে ল'ৰা এটাই খালি ৰিল এটা কি কম কি এই ৰিল চাই মানুহ পাগল হৈ গৈছে আচলতে সেইকাৰণে আপোনালোকে ৰিল চাওক মই ৰিল বেয়া বুলি নকওঁ ৰিল কৰক ৰিল চাওক কিন্তু মানে কিছুমান টপিকৰ ওপৰত ৰিল বনাব আপোনালোকে ৰিল চাব কিন্তু মানে আজিকালি এনেকুৱা হৈছে মানে ৰিল চাই মানুহৰ ব্ৰেইনটো ক'ত মানে চব বস্তু শ্বৰ্টকাট লাগে বুজিলে আজিকালি ৰিল চাই মানুহবিলাকৰ ব্ৰেইনবিলাক ইমানেই শ্বৰ্ট হৈ গৈছে তৎক্ষণাত খং উঠে মানে কথা ক'লে তৎক্ষণাত খং উঠি যায় আগৰ মানুহৰ মানে ধৈৰ্য বোলা বস্তুটো বেছি আছিল আজিকালি মানুহৰ ধৈৰ্য বোলা বস্তুটো নাই তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো ৰিল চোৱা সকলৰ বাবে বনাইছোঁ ৰিলটোৰ পৰা অকণমান সাৱধান ভাল ভিডিঅ' চাবলৈ চেষ্টা কৰক ভাল ভিডিঅ' বনাওক তো এইখিনিয়ে আজিলৈ বাই বাই